শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি মহোদয়, মোৰ বন্ধু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক কাকতি ছাৰ, গোগামুখ মহাবিদ্যালয়ত প্ৰসিদ্ধ কবি হিচাপে অলংকৃত ফুকনদেৱ, লগতে বহি থকা ডাইনামেন আৰু অন্য আমাৰ শিক্ষক, আউটগোয়িং 6th চেমৰ ষ্টুডেণ্ট, অৰ্গেনাইজাৰিং টিম 2nd চেম আৰু 4th চেম। কেতিয়াবা চকু পানী যে আনন্দ দিয়ে আজি দেখিলো, প্ৰকাশত আহি দেখি পালো যেতিয়া 6th চেমৰ ছোৱালীক বিতৰিত কৰি আছিলে বিদায় গিফ্ট। 5 বছৰীয়া হয়তো কাবাৰ 3 বছৰীয়া যাত্ৰা, হয়তো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলে আৰু এতিয়া 6th চেমত পাছ কৰি যাবগৈ। গতিশীল দুনিয়াৰ গতিশীল প্ৰতিবিম্ব আজি সেই ক্লাছৰুমত পালো। যাবতো লাগিবই, নগ'লেতো দুখ পাম, গ'লেও দুখ পাম। গ'লে কিন্তু আনন্দৰ এটা দুখ পাইছো, প্ৰমোচন হৈছে। 5 বছৰীয়া যে এই এডুকেশ্যনেল বা 3 বছৰীয়া যে তোমাৰ যাত্ৰা আছিলে, সব প্ৰকাৰৰ মধুৰ সম্বন্ধ আছে। যিবাৰ আজাকছে বা আয়াকছে ফাইনেলত প্ৰৱেশ কৰিছিল, দুৰ্ভাগ্যবশতঃ ৰাণা চাপতে সন্তুষ্ট হ'ব লগা হৈছিল। সেইবাৰ সেই কণ্টেক্সতে এটা কবিতা লিখিছিলোঁ, আধা। 2 দশকৰ পাছত আজাকছে ভাল খেলিছে, ফূৰ্তিতে মই এটা হুমথিৰা বেছিকৈ খাইছোঁ। এইখিনি পেকেটৰ ভিতৰত আছে। বোকা ফেনেকি যোৱা চকা দুটাই হলাত সোমোৱাই হাফ পেডেলৰ পৃথিৱীতেন এটা হুমথিৰা। গৰ্ভত প্ৰথমটো গুৰ, পানী কেঁচুৱাৰ এচাৰ কণী, আধাৰ পৰা উভতনি, পেন্দুকণাৰহে উদ্ভাৱনী। 3 ঘণ্টাত চুমক চিকটি, ওলটি যোৱা বাদুলি, দৌদৌ যদি হলৌ বান্দৰ, পদে পদে কি কিপাৰ সাগৰ। যতিৰ পিছত যে ৰং বয় বয়, কোৱা ভাতুৰি মথাউৰিত কি বয়, মতাসুতিত কাৰ মেখেলা, সৰু তেওৰাত জালে পিন্ধা জুনুকা, বোকাই এঠাই লুটি খাই এটা পাভ জালত সোমাই। গোট গোট এক গোট একে একে 11, কবিতাহে সম্পূৰ্ণ, কবি আধা, বাকী থকা আধাখিনি ক্ৰেভ তুমি সম্পূৰ্ণ কৰা। ইয়াত ইহান ক্ৰেভৰ অনুসংগ আছে। এই চেগতে তোমালোকক কৈছোঁ, তোমালোকে যেনেকৈ আজি এটা পৰ্যায় অতিক্ৰম কৰিছা, যদিও আধা হৈ আছা, ইয়াৰ পৰৱৰ্তী খিনি ৰেছপনচিবিলিটি বা দায়বদ্ধতা তোমালোকে নিজক সম্পূৰ্ণ কৰি তোলা দায়িত্ব তোমালোকৰ। গতিকে মই সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। তোমালোকে যে এই আধা হৈ আছা, তোমালোকে নিজে পৰিশ্ৰম কৰি নিজৰ future to make you good human beings, to serve the society and to serve the country. Dear students, go ahead and earn your name and fame and try to achieve your dreams.
Look